হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। আজি আমি পুখুৰীৰ পাৰৰ পৰা আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ ৰেচিপিটো হ'ল, বলক দেখাই আছোঁ। পিঁয়াজ চিয়াজ কাটি আছে। আজিৰ ৰেচিপিটো কি আছিলে অমল দা? আজি খাচী হেড মানে ভেজা ফ্ৰাই। হয়, আৰু তোমাৰ তাৰ লগত মাংস অলপ অনা হৈছে। এয়া এতিয়া মাংসটো এনেকৈ মেৰিনেশ্যন কৰা হৈ আছে দহি চহি দি ধুনীয়াকৈ। ইয়াতে আছে আপোনাৰ ছাগলীৰ মাথা আৰু ছাগলীৰ মাংস মিক্স, লগত এইবিলাক প্ৰিপেৰেশ্যন চলি আছে ধুনীয়াকৈ। অমল দাই পিঁয়াজ কাটি আছে, আলু কাটিছে, আৰু এতিয়া বনাব ন অমল দা? হয়, বনাম এতিয়া। তেজপাত দুটামান। এই অকণমান আমাৰ পুখুৰীৰ পৰিৱেশটো। তেজপাত দিছে ন প্ৰথমে? তেজপাত দিয়া হৈছে। দিওঁ নেকি? দিয়ক। এতিয়া পিঁয়াজ, এয়া পিঁয়াজ দিছে এতিয়া। পিঁয়াজটো লাহে লাহে মানে গল্ডেন ব্ৰাউন হ'বলৈ ধৰিছে। সানি থৈ দিয়া নাই, কচুৰ লগত জলকীয়া গুড়া সানি থৈ দিছে আৰু ৰ'দত দি থৈ দিছে জলকীয়া। কিমান আগবাঢ়িছে আৰু? অকণ লাগে। পিঁয়াজটোতো গল্ডেন ব্ৰাউন হ'ল, খালি অকণ গলিব লাগিব পিঁয়াজটো, হয়নে? খোজ খাব লাগিব, খোজ খাব লাগিব। খাইছে আৰু এতিয়া আহিব এতিয়া আমাৰ মেগনেট কৰি থোৱা ছাগলীৰ মাংসবোৰ। কোনো মা মছলা বেছি নাই, ধুনীয়াকৈ একদম আমাৰ গাঁৱলীয়া ৰেচিপি, গাঁৱৰ দৰে সুন্দৰভাৱে। ধৰিব কাপোৰ লাগিব নেকি? অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিব। গেছটো এনেকৈ থাকিবনে নে ল' ফ্লেম কৰিব? ল' ফ্লেম কৰিব অকণমান। অকণমান টাইমৰ কাৰণে ল' ফ্লেমত ৰাখি দিয়ক। ইফালে মাংসটো হৈ আছে, আৰু লগতে মই এতিয়া মানে এয়া ৰাইচটো, চাউলটো উঠাই দিছোঁ। কালাৰটো আহিছে আৰু ধুনীয়া কালাৰ আহিছে। অঁ, ধুনীয়া কালাৰ আহিছে, বঢ়িয়া। এনেকৈ মাজে মাজে লৰাই থাকিব, নহ'বা তলত লাগি যায় মানে। এনেকৈ লৰাই থাকিব আপোনালোকে দেই। তাৰপিছত এনেকৈ ঢাকি দিব, লৰাই দি পিনে ঢাকি দি পিনে এনেকৈ গৈ পিনে ৰখি থাকিব, আঁতৰত ৰখি থাকিব এনেকৈ। সেয়া এতিয়া আকৌ এবাৰ লৰাব লাগিব এনেকৈ, মুঠতে লৰাই থাকিব লাগিব মাজে সময়ে, বৰ কঠিন। সেইকাৰণে দেখাই আছোঁ আপোনালোকক কেনেকৈ বনাব লাগে। আকৌ এবাৰ লৰাইছে, এয়া লাগি ধৰিছে, দেখিছে নহয়? লৰাই থাকিব লাগিব। ধুনীয়া কালাৰ আহিছে। এতিয়া পানী দিব পাৰে নেকি অলপমান? গৰম পানী আছিলে ইয়াতে, গৰম কৰি থৈ দিয়া পানী আছে ইয়াতে। এতিয়া আমি অলপমান দিছোঁ গংগাজল, চৰি পানী দেই, নাপায়। টেষ্টি। কেনেকুৱা, সুন্দৰনে? চব পাৰফেক্ট। ফাইনেলি হৈ গৈছে আমাৰো বনোৱা, কিন্তু ইয়াত এটা ধনিয়া চনিয়া অকণমান লাগিছিলে। এটা পঠাইছোঁ, যদি সি পাৰে লৈ আহিলে পাব, নহ'লে নাই আৰু। কিঞ্চিতমান নিমখ দিছে, কিঞ্চিত জানিলোঁ চিট বোলে মণিক নিলে সত্যাজিত, এনেহেন কথা। অঁ, এতিয়া হৈ ফাইনেল টেষ্ট অ'কে। ফাইনেল অ'কে। এতিয়া খালি লগ পাম খোৱাৰ সময়ত। খোৱাৰ সময়ত আমাৰ ফাইনেলি ৰেডি হৈ গৈছে। ৰেডি হৈ গৈছে।